ইমান বেছি বৰষুণ দিছে নহয়, একদম আমনি লাগি গৈছে। ৰাতিপুৱা শুই উঠি অকল বৰষুণ বৰষুণ বৰষুণ। আগফালে অকণমান ৰ'লোঁ, বৰষুণটো অকণমান এনজয় কৰিলোঁ। তাৰপিছত আহি গ'লোঁ পাকঘৰ, আৰু পাকঘৰলৈ আহি পিনি ফাৰ্ষ্ট চাহ পাতিলোঁ। তাৰপৰা মই পিঠা গৰম কৰিছোঁ, ভজা পিঠা। মই বহুত ভাল পাওঁ খাই পিনি। মিষ্টাৰ আৰু মই চাহ খাম এতিয়া, মাহঁত উঠা নাই, আব্বাই খালে বাৰু। মিষ্টাৰ আৰু মই আছোঁ খাবলৈ, সেইকাৰণে দুটা পিঠাই গৰম কৰিব লৈছোঁ, আৰু লগতে লাল চাহ বাগিছোঁ। আব্বাইটো গাখীৰ চাহ খায়, আব্বাক দিয়া হ'ল। আৰু এতিয়া পিঠাটো গৰম কৰি লৈছোঁ, মানে কি যদিও টান হৈ থাকে তেতিয়া ঢিলা হ'ব, যিহেতু কিনি অনা হয় ন, ঘৰত বনালে অকণমান ঢিলা নিচিনা হৈ থাকে। এইফালে আমাৰ চাহ ৰেডি এতিয়া হৈ গ'ল। আগফালে যাওঁ, বৰষুণৰ মজা লৈ পিনি চাহ খাওঁগৈ। আৰু ব'লক মোৰ লগত, আপোনালোকেও ব'লক দেই। খুব বৰষুণ দি আছে, আগফালে চাহ খাই বহি আছোঁ, আৰু বৰষুণ চাই চাই চাহ খালোঁ। মিষ্টাৰ আৰু মই, মায়ে ভাবিবিলাকে উঠা নাই, মায়ে শুই আছে, আব্বা উঠিলে, আব্বাক চাহ এটা দিলোঁ। তাৰপিছতে আমি খালোঁ। মিষ্টাৰ উঠাৰ পাছত ইমান বৰষুণ দি আছে ন, বৰষুণৰ কাৰণে মানে এতিয়া মোক কৰিবলৈ মন যোৱা নাই। চাহকণ খাই সেইকাৰণে বৰষুণ চাই চাই ভিতৰত বাৰাণ্ডাতে বহি আছোঁ। ভাত পানী জলপান মানে একো এতিয়ালৈকে ডিচিশ্যন কৰাই নাই, মায়ে উঠক তাৰপৰা ডিচিশ্যন হ'ব কি বনাম। সেইকাৰণে ইমান যে বৰষুণ দিছে ন, ভাল নালাগিছে আৰু মানে বতৰটো একদম ভাল লগা নাই। সেই গাইজ, আগফালে বহি আছিলোঁ বৰষুণৰ মজা লৈ পিনি। তাৰপাছতে মায়ে উঠিলে, আৰু মই ভাবিলোঁ যে চাহ অকণ আকৌ খাম, কাৰণ আগফালে বহুত টাইম বহি থাকিলোঁ। সেইবাবে বৰষুণ দি আছে, অকণ খাবলৈ মনো গৈছে, লগতে মায়েও উঠিলে। তো এতিয়া খাওঁ মায়ের লগতে চাহ অকণ। কিন্তু খোৱাৰ আগতে ভাবিছোঁ চিৰা কেইটামান ভাজোঁ বুলি। সদায় মানে ভাজিমকৈ বুলি ভাবি থাকোঁ, কিন্তু ভজা নহয়, যিহেতু সময়ৰ অভাৱ ন, সেইকাৰণে এতিয়াই ভাজিলোঁ। বৰষুণত খায়ো ভাল লাগিব। মই অকণমান গুড় দিলোঁ, ৰিফাইনতে ভাজিলোঁ, অকণমান গুড় দি দিছোঁ, চেনিও দিব পৰা যায়, কিন্তু মই গুড় দিয়ে ভাজিছোঁ, ভাল লাগে গুড় দি। এইফালে আমাৰ এতিয়া চিৰা ভজা ৰেডি হৈ গ'ল। মই কিন্তু চাহত তিয়াই খাওঁ, আপোনালোকে কেনেকৈ খায়? ভাল লাগে খাই ন এনেকৈ। আৰু এতিয়া হ'ল জলপানৰ সময় ৰাতিপুৱা, আৰু আজি মানে বৰষুণৰ বতৰত কি কৰিব, অকল খোৱা বোৱা খোৱা সিমানেই আৰু চব ভিতৰতে। এইফালে ভাত হ'ল, আৰু লগত বেঙেনা মানে পুৰিছোঁ ন, তাতে জুইতে পুৰিব পৰা যায়, কিন্তু এই বৰষুণত মানে মন যোৱা নাই আৰু সেইবোৰ কৰি থাকিবৰ কাৰণে। সেইকাৰণে অলপ গেছতে এনেকৈ কৰি লৈছোঁ, বেঙেনা পুৰিছোঁ, লগতে চব্জি আছে। আৰু এতিয়া আমি জলপান খাই মেলি ওলালোঁ। তাৰপাছত বৰষুণটো এৰাই নাই, বৰষুণ দি আছে পূৰা। এইফালে মিষ্টাৰে গাড়ী উলিয়াই আছে, কিন্তু বাইকখন পিছতে থৈ দিলে যে, সেইকাৰণে আকৌ মিষ্টাৰ এতিয়া নামি আহি টিটি বাইক অঁতৰাবলগীয়া হৈছে। তাৰপিছতে আমি ওলাই যাম, আৰু আপোনালোকে ব্লগটো চাব, ৱেলকাম জনাম দেই, একেবাৰে চাই থাকিব শেষলৈকে। উলিয়াইছিলে নাই খাই বৈ এতিয়া ওলাই আহিলোঁ, আৰু ইমান বৰষুণ দি আছে চাওকচোন। ইমান বেছি বৰষুণ, মানে বৰষুণৰ কাৰণে ওলাই আহিবলৈ মন নাযায়, নোযোৱা নিচিনা হৈ গৈছে মানে। কিন্তু এতিয়া নাহিলেও নহয় যে আচলতে, সেইটো কাৰণে নহ'লে মানে নগ'লোহেঁতেন বুলি ভাবিছোঁ মানে আমি, যে নগ'লোহেঁতেন। আৰু চবফালে পানী পানী হৈ আছে, পানী যে ইমানেই হৈছে মানে, এই চাইডটোত পানী আছে, ইমানেই মানে বানপানী হৈছে ন। আৰু এতিয়া গোটেই অসমখনত পানী বুলি ক'লেও বেয়া নহয়, ক'ৰবাত ক'ৰবাত মাজে মাজে মানুহ বাচি আছে। বহুত বেছি হৈছে, আৰু ইমান বেছি বৰষুণৰ দ্বাৰা পানীটো কি ক'ব। এতিয়া আমি গৈ আছোঁ, ইটাভাটাৰ ওচৰত পাইছোঁহি, আৰু গৈ পিনি পাৰ্লাৰত লগ পামেই ন বাৰু। তাৰপৰা এইফালে আৰু আজি মোক কেনেকুৱা লাগিছে ক'ব দে। আজি মই নতুন হিজাপখন লগাই, মানে নতুন হিজাপখন মাৰিছোঁ। এইবোৰ চব পানী, পথাৰতটো পানী গোট খাইছে বাৰু, সেইবোৰ বৰষুণ এজাক দুজাক দিলে মানুহ গোটেই খায় বাৰু পানী। লিপষ্টিকটো আজি মোৰ নিজতে ভাল লাগিছে, কুকুৰা লিপষ্টিকটো আজি নিজকে নিজে ভাল লাগিছে, কালাৰটো। সেইখিনি
জেগাতে কিবা চাইকেলখন পৰি আছে লগতে মানে ভাবিছে যে চাইকেলখন কেলে পৰি আছে সুধাকে তো মানুহ মানে অলপ কনফিউজো হৈ গৈছে সেইকাৰণে পুৰা মানুহ তাত গোট খাই আছে আমি অকণমান জাষ্ট থমকি পিনি কথাটো সুধিলোঁ এতিয়া ক'লে যে চাইকেল এখন পৰি আছে ধুনীয়া নতুন চাইকেল পৰি আছে হয় নাই আৰু এনেকুৱা হেৰি চাইকেলবোৰ হয় ডাঙৰ মানুহে এনেকুৱা টাইপ চলোৱা চাইকেলবোৰো হয় আৰু ঠিকান নাই ন ৰাতিপুৱা যিবোৰ নিউজ চাইছোঁ মানে কি আৰু একো জীৱনৰ ঠিকান নাই এতিয়া যদি চাইকেলখন পৰি আছে মানুহটো ক'ত গ'ল ন এনেকুৱা সাংঘাতিক ঘটনা ন এডোখৰতে চাওকচোন বাৰু কিবা লাগে নিজকে দেখিলে যদি চাইকেলখন পৰি আছে মানুহটো থাকিব লাগিছিলে আৰু যদি মানুহটো নাই চাইকেলখন কেলে পৰি আছে সেইটো আৰু যদি চাইকেলখন অকল পৰিছিলে মানুহটো কেতিয়াবা উঠাই নিলেহেঁতেন ন যি চলাই আহিছিলে চাইকেলখন ঢেৰ কিবা কিবি কুৱেশ্যন মানুহবোৰে চব কনফিউজ হৈছে কি নাই বুলি সেইকাৰণে মানুহবোৰে গোট খাই আছে চাব বিচাৰিছে কি হৈছে আৰু আমি এতিয়া লাহে লাহে ওলাই গুচি আহিলোঁ কাৰণ আমি ৰৈ থাকিলেও দেৰি হ'ব সেইবাবে এতিয়া গৈ থাকোঁ আৰু দেই পাৰ্লাৰ পৰা আহিলোঁ আৰু আহি পোৱা অলপ টাইম হ'ল মায়ে মানে কাপোৰখিনি মানে তিয়াই থৈছিলে ধুনীয়াকৈ ৰ'দ যে ওলাইছিলে পিছবেলা সেইকাৰণে হেৰি কি কয় ধুনীয়াকৈ চাৰ্ফ পানীত তিয়াই থৈছিলে তাৰপৰা এতিয়া নাই মেচিনত এবাৰমান দি দিওঁ তেতিয়া ভাল হ'ব আৰু বেছি আৰু তেতিয়া ৰাতিপুৱা আমি ধুনীয়াকৈ মেলিব পাৰিম পাইপৰ ছিষ্টেমটো নাই কৰা যে সেইকাৰণে এই পাইপডাল লৈ পিনি মানে টেপৰ ছিষ্টেমটো নাই কৰা মানে সেইকাৰণে পাইপডাল লৈ পিনি কৰা হৈছে আৰু বহুত দেৰি তিয়াই থ'লে যে সেইকাৰণে অলপ টাইম যদি মেচিনত আৰু দি দিওঁ ভাল হ'ব তেতিয়া এইখিনি ঈদৰ কাৰণেহে মানে কাপোৰ কানি ধোৱা আৰম্ভ কৰে কাৰণ আজি বৃহস্পতিবাৰ ন নেক্সট বৃহস্পতিবাৰ ঈদে আৰু বতৰটো যিহেতু বহুত বেয়া সেইবাবে এতিয়া পানী হৈ যাব মই মেচিনটো চলাই লওঁ তাৰপাছতে Hey guys, good morning. এতিয়া মৰ্ণিং আমি চাহ তাহ খালোঁ মেলিলোঁ তাৰপিছতে চাহ তাহ খালোঁ খাই উঠি মেলি এতিয়া জলপান ঠিক কৰোঁ আৰু পাকঘৰত ব্যৱহাৰ কৰা কাপোৰকেইখন মায়ে অলপ গৰম পানীত ধুই দিওঁ বুলি কৈছে তাকে মই অলপ উলিয়াই দিছোঁ আৰু যোৱাকালিৰ পৰা মই আপোনালোকক ৱেলকামে নজনালোঁ কথাৰ ভমকতে গম পায়নে Hey guys, assalamu alaikum, namaskar, welcome and welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা ৰাখিছোঁ আপোনালোক সকলো বহুত বেছি ভাল আছে আৰু লগতে ভিডিঅ'টো শেষলৈকে চাব দেই তো গাইজ গুড মৰ্ণিং আমি চাহ তাহ খালোঁ আৰু খাই বৈ এতিয়া জলপান ঠিক কৰোঁ লগতে বাইহাত আছিলে বাইহাত গ'ল সেইকাৰণে সেইখিনি মানে ভিডিঅ'টো কৰিবলৈ অকণ প্ৰব্লেমেই হৈ গ'ল দৌৰাদৌৰি হ'ল চবফালে আৰু এতিয়া মিষ্টাৰ টাউন গৈছিলে মানে মই নিতু ভাগৰ বেগ এটা পাহৰি গৈছিলোঁ দিবৰ কাৰণে আজি তাতে সিহঁতৰ ট্ৰেইন আছে চিলিগুৰি যাব তো লগতে এটা নিমকি দি পঠাইছে সেই নিমকিটো মানে বহুত বেছি টেষ্ট আমি খাবৰ কাৰণে এইটো তো মই কৈছিলোঁ এটা মোলৈ দি পঠাবা খাই চাম কেনেকুৱা হয় এতিয়া মই যাওঁ মায়ে বাকী চব্জিবোৰ কাটি দিব তাৰপৰা বাকী মানে বনোৱা মেলাবোৰ কৰোঁগৈ আৰু লগতে অকণমান এইবোৰ চিজিলো কৰোঁ মানে একো কৰাই নাই ভিতৰত অকল ঘৰখিনিয়ে সাৰি এটাইছোঁ আৰু ঈদৰ কাম চলি আছে বাকী যিকেইটা পাওঁ এতিয়া ৰাতিপুৱাতে কৰি থৈ যাম বতৰটো অকণমান আজি মানে ৰ'দ দিয়া নাই কিন্তু হ'লেও বৰষুণো নাই দিয়া মানে তো ঠিক আছে চাই যাব ভিডিঅ'টো কি কৰোঁ হঠাতে এটি উন্মাদনা মোৰ ইয়াতে এটি সম্ভাৱনা কথাতে কয় বন্ধা গৰা ওলাহত
এতিয়া মই কুকাৰটোত আলু আৰু কোমোৰা বইল কৰিছোঁ, মায়ে কাটি দিলে। চিকেন বনাম মানে, তাৰ লগতে মই আৰু এটা কাম কৰিব লৈছোঁ। সেই কামটো দেখিছে এতিয়া মই কি কৰিব লৈছোঁ, মনি প্লাণ্ট যিটো মই মানে লগাইছিলোঁ ন, সেইটো অকণমান পাত দুখিলামান কাটি পিনি বেলেগ এটাত আৰু লগাওঁ বুলি ভাবিছোঁ। এইটো মই ডাইনিঙতে সদায় এনেকৈ ৰাখোঁ। আৰু এটা এনেকৈ গ্লাছ লৈছোঁ, গ্লাছটোত থ'ম বুলি লৈ লৈছোঁ। কিন্তু পাতবোৰ ইমানো ডাঙৰ হোৱা নাই, তথাপিও মানে মোৰ মানে এনেকুৱা লাগিছে যে সৰু এনেকুৱা লাগি আছে। হয়তো পানীত আমি তিয়াই থ'লে পাতখিলা মানে গুৰিটোৰ পৰা ঠালটোৰ পৰা মানে শিপা ওলাবও, সেইকাৰণে মানে মই ভাবিলোঁ যে কাটিও দিওঁ। আৰু বেছি লেংলেঙীয়া হৈ গৈছে যে, সেইবাবে অকণমান কাটি দিলে ভাল হয়। এতিয়া তাকে কৰি লওঁ, তাৰপাছত কি কৰোঁ কি নকৰোঁ দেখাই থাকিম, চাই থাকিব দেই। এইফালে আমাৰ চিকেন ৰেডি হৈ গ'ল। চিকেন, কোমোৰা আৰু আলু বইল কৰি লৈছিলোঁ যে, সেইকাৰণে সোনকালে হ'ল, বেছি সময় লাগিলে। আৰু জুইত বনাইছোঁ বিশেষকৈ, ইমান বেছি সোৱাদ লাগে ন জুইত বনালে। আজি আমি ভাত জুইত বনালোঁ, মানে তৰকাৰী জুইত বনালোঁ, চব্জি জুইত বনালোঁ, ভাল লাগিলে। আৰু ভালো লাগে জুইত বনোৱা বস্তু খাই, নহয় জানো? গাইজ, হৈ গ'ল আমাৰ জলপান ৰেডি। আৰু জুইত বনালোঁ, জুইত বনাই খাই বহুত টেষ্ট লাগে। আৰু এইফালে বচাইছোঁ হা। এতিয়া ভাত খাওঁ, মানে জলপান খাওঁ, আৰু ভাতে বনাইছোঁ বাৰু জলপানত। আৰু ভাবিছোঁ ভিডিঅ'টো এইখিনিতে শেষ কৰিম। আৰু এইফালে লিষ্ট আৰু ভাবিছোঁ ব্লগটো এইখিনিতে শেষ কৰোঁ বুলি। আৰু আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে, আৰু শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ। যদি নতুন কোনোবা ভিউৱাৰ আছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আজিলৈ আহিছোঁ, অহাকালি লগ পালে নতুন ভিডিঅ' চাই দিব। খাজিদাছ ব্লগছ, বাই বাই।